হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আকৌ মাংস অলপ বনাবলৈ লৈছোঁ। মানে আজি আমাৰ ঘৰত আলহী আহিছে। আলহী যাবৰে হ'ল, কিন্তু আজি আমাৰ ঘৰত ভাত খাই পিনি ওলাই যাব। ইফালে গাটো ভাল নাই, মাতৰ অৱস্থাই নাইকিয়া হৈ গৈছে একেবাৰে। এনেদৰে গিলাচৰ সন্মুখত মোবাইল চাই কোনে ভাল পায় বাৰু? মই কিন্তু ভাল পাওঁ, ভাল লাগে এনেই কিবা এটা। সেইদিনাখন গডেজটো এটা নতুন ৰূপ দিলোঁ। ঘৰত থাকি আমনিহে লাগে, এনেই এইবিলাকে আঁকি থাকোঁ আৰু। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইফালে আকৌ মাংস মই জুইতে পাতিলোঁ। জুইত বনোৱা মাংস বহুত টেষ্টি লাগে খাবৰ কাৰণে। মাংস বনি আছে, কিন্তু মছলা দিয়া নাই, দিমহে এতিয়া। মাংসৰ লগত আকৌ লাই শাক, মানে ব্ৰইলাৰ মাংসৰ লগত লাই শাক খাই আৰু বহুত টেষ্টি। মাংস সিজাই আছোঁ, হোৱা নাই বাৰু। আমাৰ আলহীয়ে চাটনি নহ'লে ভাতেই নাখায়, সেইকাৰণে পদুনা চাটনি তাইকে পিচিব দিলোঁ। মাংসটো হোৱাৰ লগে লগে ভাতটো একেবাৰে বাঢ়ি খায়েই ল'লোঁ। আলহীকো খুৱাই ল'লোঁ একেবাৰে। তাৰ পাছত আকৌ আলহীৰ বেগ পেকিং কৰাত লাগিলোঁ। কোৱাই নাই নহয়, আমাৰ আকৌ আলহী বহুত দূৰৰ, মানে তেজপুৰৰ। আমাৰ আকৌ পোৱালীকেইটা চাওক না, হাই কৈছে দেই। সি আকৌ চুমা দিছে। কথাবিলাক যে শুনি ইমান ভাল লাগে পোৱালীকেইটা। ইও হাই কৰিছে, বুলিও লাজৰ তই, ইমান সৰু পোৱালি লাজ। তাৰ পাছত আকৌ এয়া মোৰ ভাগিন দেই, এয়া মোৰ বাই শাহু হয়, তামোল খাই আছে বহি বহি। এয়া সৰু ভাগিন, এইয়া আমাৰ আলহী, তেজপুৰৰ আলহী হয়, যাবলৈ ওলালে আৰু। বহুত দিনৰ মূৰত আহে যে, যাব সময়ত বেয়া লাগে অলপ। আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।